এটা নলেজ, knowledge, এটা এম, aim, এটা ডিগ্রি। very good. So, sanam ko johar gi saute nya YouTube channel re ape sanam ko yatang daram pe kena so tihin do mini noa sendri jhora LP school re ar nonde miten student ko lagi jagoron sabha huyuk kana ar noa ko arrange kada sanam santal pathu sauta jabretola anchalik committee ar nonde udalguri jila baisiren kamiya ko saute adi uttar neota peda ko seter mena ko isa neki je মই যে পঢ়ি আছো কিয় পঢ়ি আছো কাৰণটো কি কাৰণত পঢ়ি আছা এতিয়া মা দেউতাই পঢ় বুলি পঢ়ি সেইকাৰণে পঢ়িছা না টিচাৰে পঢ় কৈ আছে পঢ়ি আছা না তোমাৰ বাইদেউবিলাকে পঢ়িছিল পিছে পিছে মই গ'লো পঢ়াৰ যিটো কাৰণ ষ্টাডিটো কিয় কৰি আছা বুলি ভাবা ইমান কষ্ট কৰি যে পঢ়ি আছা ইমান কলেজত যোৱা চাইকেলত যোৱা না এয়া ওদালগুৰি কলেজত ইয়াৰ পৰা চাইকেলত গৈ সদায় পঢ়ি আছে কিমান কষ্টৰ কাম হ'ব আহি ঘৰত পঢ়িব লাগে হয়তো বা ঘৰতো কিছুমান কাম থাকিব পাৰে হয়নে কিমান কষ্ট কৰি পঢ়ি আছে তো কিয় পঢ়ি আছা তুমি ইমান কষ্ট কৰি ইমান সিৰিয়াছ ল'ব নালাগে কিয় পঢ়ি আছো যে বুজি পাইছা না সান্তালি ভাষাত ক'লে কওঁ বুজাই দিব আৰু হয়নে দিব চাগে নহয় জানো চবক সুধিম এতিয়া ইমান দিনে তুমি এনেই পঢ়ি আছিলা চোৱা ইজিলি কোৱা ইমান চিৰিয়াছ নহয় কি ভয় লাগিছে নেকি ওকে বহাচোন বহা why are you studying কিয় পঢ়ি আছা তুমি I want to become a professor in my life. প্ৰফেচাৰ হোৱাৰ কাৰণে পঢ়ি আছা অ'কে কিবা এটাতো আনচাৰ আহিল তাই পঢ়ি আছে বোলে প্ৰফেচাৰ হ'বৰ কাৰণে পঢ়ি আছে গুড চিট ডাউন ভেৰি গুড আৰু আমাৰ নিজৰ জীৱনত এটা শিক্ষক হ'বলৈ খুজিছোঁ আৰু তাৰ কাৰণে পঢ়ি আছোঁ তুমি কিয় পঢ়ি আছা কোন ক্লাছ 9 তুমি কিয় পঢ়ি আছা নে মা দেউতাৰ কাৰণে মা দেউতাই পঢ় কয় সেইকাৰণে পঢ়ি আছো তুমি ক'ত পঢ়া হাওৰাঙত ক'ত dream flower okay then why are you studying what is the purpose what is the reason because of parents এ পঢ় কৈ আছে তাৰ কাৰণে স্কুল গৈ আছে না নিজে কিবা ভাবি আছে okay sit down একো নাই don't worry পঢ়ি কিনে ডাঙৰ মানুহ হৈ নাৰ্ছ হ'ব ইচ্ছা আছে তাই সেইকাৰণে পঢ়ি আছে তাই মই পঢ়ি আছো টিচাৰ হ'ম বুলি পঢ়ি আছা ভেৰি গুড টিচাৰ নাৰ্ছ প্ৰফেচাৰ এতিয়ালৈকে পাই গ'লো আমি হয়নে তুমি মই এজন যেনিবা আজিকালি মই ইয়াত পৰা চাইকেল চলাই কষ্ট দি গৈ আছো না তাৰ কাৰণে মই মোৰ জীৱনত এজন উন্নতি মানুহ নিচিনা যেনিবা হ'ব পাৰোঁ তাৰ কাৰণে মই পঢ়ি আছোঁ আৰু মা দেউতা এতিয়া কষ্ট কৰি আছে যে ইয়াৰ ফল মই পাছত এদিন দেখুৱাব পাৰোঁ তাৰ কাৰণে আৰু মোৰ এমটো আছে শিক্ষক হ'ব কাৰণে ভেৰি গুড কিমান ভাল আনচাৰ দিছে তাই শিক্ষয়িত্ৰী হ'বৰ কাৰণে তাই চোৱা ইমান কষ্ট কৰি গৈ আছে আৰু এই কষ্টৰ এদিন ভাল মিঠা ফল আনিব আৰু মা দেউতাকো পিছত সেৱা কৰিব ছাৰ্ভিচ কৰিব আৰু নিজে এজনী টিচাৰ হ'ব হয়নে তো চবক খুজিলে বহুত টাইম লাগিব ন' ডাউট তথাপিতো কাৰোবাৰ যদি ইচ্ছা আছে ক'ব পাৰা তাৰপিছত আমি এইয়া ভেৰি গুড কাম হিয়াৰ আহি যোৱা হেল্ল' য়েছ তুমি কি কাৰণে পঢ়ি আছা তিনিটা কাৰণ ছাৰ তিনিটা কাৰণ আছে ভেৰি গুড এটা কিছুমানে এটাও ক'ব নোৱাৰিছে তুমি তিনিটা ভেৰি গুড এটা নলেজ, এটা aim, এটা ডিগ্ৰী এটা নলেজ এটা aim আৰু এটা ডিগ্ৰী ভেৰি গুড চ' আৰু কাৰোবাৰ ক'ব মন আছে